নমস্কাৰ বন্ধুসকল, সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাৱণ মৰাৰ আগতে লক্ষ্মণক কোৱা তিনিটা কথা। ভগৱান ৰামে যেতিয়া ৰাৱণক নাভিত কাঁড় মাৰি মাটিত বগৰাই দিছিল, তেতিয়া ৰামে লক্ষ্মণক কৈছিল, ভাই লক্ষ্মণ, ৰাৱণ মৃত্যু হোৱাৰ আগতেই কিবা সুধিব লগা আছে যদি সোধাগৈ। ৰাৱণৰ চাৰিবেদৰ সমস্ত জ্ঞান আছে। মানুহৰ জীৱনৰ লগত জড়িত যিকোনো প্ৰশ্নৰ উত্তৰ ৰাৱণৰ পৰা পাব পাৰা। তেতিয়া লক্ষ্মণে ৰাৱণৰ ওচৰলৈ গৈ সুধিছিল, হে মহাজ্ঞানী ৰাৱণ, মই আপোনাৰ পৰা এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ। অনুগ্ৰহ কৰি প্ৰশ্নকেইটাৰ উত্তৰ দিবনে? তেতিয়া ৰাৱণে কৈছিল, হে প্ৰিয় অনুজ লক্ষ্মণ, কি সুধিব লগা আছে সোধা। তেতিয়া লক্ষ্মণে সুধিছিল, হে দশানন, কেনেকুৱা মানুহৰ ঘৰত বাস কৰিব নালাগে? এয়া হৈছে মোৰ প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন হ'ল, কোন কোন স্থানত ঘৰ সাজিব নালাগে? আৰু তৃতীয় প্ৰশ্ন হ'ল, মানুহৰ জীৱনত আটাইতকৈ বুদ্ধিমানৰ কাম মানুহে কি কৰিব লাগে? এইটো হৈছে মোৰ তৃতীয় প্ৰশ্ন। বন্ধুসকল, আমি সকলোৱে জানো ৰামায়ণত বৰ্ণিত ৰাৱণৰ বীৰগাথা বা পৰাক্ৰম। ৰাৱণ এজন বহুত জ্ঞানী মানুহ আছিল। সেই সময়ত ৰাৱণক বৈজ্ঞানিক বুলিও মানিছিল। সেয়া যি কি নহওক, লক্ষ্মণৰ প্ৰশ্নকেইটা শুনি ৰাৱণে উত্তৰ দিলে, হে প্ৰিয় অনুজ লক্ষ্মণ, তোমাৰ তৃতীয় প্ৰশ্নটোৰ উত্তৰ মই প্ৰথমতেই দি লওঁ। মানুহৰ আটাইতকৈ বুদ্ধিমানৰ কাম কোনটো? ইয়াৰ উত্তৰ হ'ব, মানুহে কেতিয়াও আনৰ ওচৰত হাত পাতিব নালাগে। নিজক এনেকুৱাকৈ গঢ়িব লাগে যে কাৰো ওচৰত যাতে হাত পাতিব লগা নহয়। যেতিয়া এজন সুস্থ মানুহে আন এজনক কয়, মোক কিবা অলপ দিয়ক, তেতিয়া মানুহজনৰ পৰা নিমিষতে 5টা বস্তু ওলাই গুচি যায়। 1. বুদ্ধি, 2. লক্ষ্মী, 3. চৰম, 4. শান্তি, 5. সন্মান। আৰু ৰজাই প্ৰজাক কেতিয়াও বিনা পৰিশ্ৰমত একো বস্তু বিনামূলীয়াকৈ দিব নালাগে, নহ'লে প্ৰজা এলেহুৱা হৈ যায়। আৰু প্ৰজা যেতিয়া এলেহুৱা হৈ যায়, তেতিয়া সমস্ত ৰাজ্য দুৰ্বল হৈ যায়। তোমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল, কোন মানুহৰ ঘৰত বাস কৰিব নালাগে? গৰুড় পুৰাণত উল্লেখ কৰা মতে দুষ্ট চৰিত্ৰৰ ঘৰত বাস কৰাতকৈ নৰকত বাস কৰাই শ্ৰেষ্ঠ। কিয়নো নৰকত এদিন পাপ খণ্ডন হয়, কিন্তু দুষ্ট চৰিত্ৰৰ মানুহৰ ঘৰত বাস কৰিলে কেতিয়াও পাপ খণ্ডন নহয়। সেইবাবে দুষ্ট চৰিত্ৰৰ ঘৰত কেতিয়াও বাস কৰিব নালাগে। তোমাৰ দ্বিতীয় প্ৰশ্নটো আছিল, কোন স্থানত ঘৰ সাজিব নালাগে? ভাই লক্ষ্মণ, মানুহে ভুলতো এইকেইটা স্থানত ঘৰ সাজিব নালাগে। 1. কোনো চাৰিআলিৰ ওচৰত, 2. কোনো যজ্ঞস্থলীৰ ওচৰত, 3. শিল্পীয়ে বাস কৰা স্থানৰ ওচৰত, 4. জুৱা খেল খেলা স্থানৰ ওচৰত, 5. য'ত মদ আৰু মাংস নিচেই কাষতে পায়, যি স্থানত পাখণ্ডী লোক থাকে, 7. কোনো দেৱ দেৱী মন্দিৰৰ ৰাস্তাৰ কাষত, 8. য'ত ৰজাই বসবাস কৰে তাৰ ওচৰত। মানুহে ঘৰ নিৰ্মাণ কৰা স্থানৰ ওচৰে পাজৰে এটা শান্ত বাতাৱৰণ থাকিব লাগে আৰু ওচৰৰ মানুহবোৰৰ ব্যৱহাৰ পাতি সদায় লক্ষ্য কৰিব লাগে। ভাই লক্ষ্মণ, স্বামীয়ে সদায় নিজৰ স্ত্ৰী আৰু ধন ঐশ্বৰ্য ৰক্ষা কৰিব বিচাৰে। ধন ঐশ্বৰ্য আৰু পত্নীক ৰক্ষা কৰিবৰ বাবেই মানুহে উত্তম স্থানত ঘৰ নিৰ্মাণ কৰিব লাগে। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে। মই এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আপোনালোকক আৰু তুলি ধৰিব পাৰোঁ। ধন্যবাদ।